আপোনালোকৰ উৰুকাৰ আয়োজন কেনেকুৱা আজি? এয়া আমাৰ মাংস আছে ৰাতিৰ সাজৰ কাৰণে। এয়া হ'ব আজি উৰুকাৰ আয়োজন। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই বাচন বৰ্তনৰ এজন বেপাৰী আহিছিলে। দুখন ঢাকনি, মগ এটা আৰু কেৰাহী এখন এনেকৈ ৰাখিলোঁ। কেটলি এটাও ৰাখিব মন আছিলে, কিন্তু সি ডাঙৰ কেটলি সৰু কেটলি অনা নাই, ডাঙৰহে আনিছে। কিন্তু আমাক লাগে সৰু কেটলি। পিছত দি যাম বুলি কৈছে। আৰু এনেকৈ তিলৰ লাড়ু বনালোঁ আজি। নাৰিকলৰ লাড়ুখিনি যোৱাকালি বনোৱা হৈ গৈছিলে আৰু দিনটো এনেকৈ পিঠা বনাতে ব্যস্ত হৈ থাকিলোঁ। প্ৰথমতে বৰাখিনি অকণমান ভাঙিছিলে, পিছত কিন্তু ঠিক ঠাক হৈ গ'ল। বাহিৰতে বনাইছোঁ আৰু এয়াই আজি দিনটো এনেকৈ ব্যস্ত। তথাপি ব্যস্ততাৰ মাজতে ভিডিঅ'বোৰ ৰাখিছোঁ, কাৰণ ফেচবুক ক্ৰিয়েটৰ হৈছোঁ যেতিয়া ভিডিঅ'বোৰটো অকণ সাঁচি হ'লেও দিব লাগিব। সেইকাৰণে ভিডিঅ'টো থৈ দিলোঁ। আৰু আপোনালোকে কেনে পায় কমেণ্ট কৰি জনাব। আৰু পিঠাও যে বিধে বনাব লগা হৈছে। কোনোবাই মিঠৈ নাখায়, নাৰিকলৰ বনাইছোঁ। কোনোবাই চেনি নাখায়, অকল নাৰিকল, ইলাচি, লং এইবোৰ দি বনাইছোঁ। আৰু আধাতে যে নাৰিকলখিনি গাভাৰবোৰ শেষ হ'ল, শেষ হোৱাত নাৰিকল ৰুকিবলৈ লৈছোঁ। খন্তেকলৈকে নাৰিকলখিনি ৰুকি দিয়া, মই তৎক্ষণাত গাভাৰখিনি বনাই দিওঁ। আৰু নাৰিকলখিনি এনেকৈ ৰুকিবলৈ লৈছোঁ দুপৰীয়া ভাত তাত খাই উঠাৰ পিছত। দিনটো আজি পিঠাতে গ'ল। আৰু নাৰিকলৰ যে এনেকৈ ৰুকা অভ্যাস নোহোৱাৰ নিচিনা হৈছে। বহু বছৰ হ'ল এনেকৈ নাৰিকল ৰুকনিত ৰুকা নাছিলোঁ। মিক্সিতে কৰা হয় নাৰিকলখিনিও একদম, কিন্তু আজি আৰু বোলো নহয়, এনেকৈ ৰুকনিতে ৰুকোঁ। মিক্সিত আৰু বাকলি এৰুৱাতে, তাৰপিছত আৰু সৰু সৰু কাটিব লাগিব, সেইবোৰ কৰোঁতে বহুত দেৰি হয়। সেইকাৰণে এনেকৈ তলত বহিয়ে নাৰিকল ৰুকিবলৈ লৈছোঁ। বহুত বছৰ আগতে ভৰিখন ভাঙিছিলে, তেতিয়াৰ পৰা আৰু এনেকৈ নাৰিকল ৰুকা নাছিলোঁ। কিন্তু অভ্যাসবোৰ আছে আৰু কৰিব পাৰোঁ, চবেই কৰিব পাৰোঁ। আমি গাঁৱৰ ছোৱালী যেতিয়া কৰিব নোৱাৰা বন নাই বুলি ক'লেও ভুল নহয়, গতিকে চবেই কৰিব পাৰোঁ। নাৰিকলখিনি ৰুকাৰ পিছত তাইক বনাই দিব গাভাৰখিনি। তাৰপিছত মই পিঠাখিনি পুৰিম আৰু বাকীখিনি। আৰু পিঠাবোৰ বনাওঁতে গধূলিয়ে হ'ল। আজি গধূলিয়ে হৈ গ'ল। তাৰপিছত আৰু আছে ৰাতি উৰুকাৰ আয়োজনৰ ব্যৱস্থা কৰিব লগা আছে। মানুহজনেও কৈ গৈছে যে দুপৰীয়াটো মাছ খালোঁৱে, লোকেল মাছ আছিলে, কাৱৈ মাছ যোৱাকালি দেখুৱাইছিলোঁ। গতিকে ৰাতিৰ কাৰণে মাংসকে আনিম, লোকেল মাংস। ল'ৰা ছোৱালী দুটাই আৰু যে কোনোবাই মাছ নাখায়, কোনোবাই ব্ৰইলাৰ নাখায়, কোনোবাই পঠা নাখায়, কোনোবাই হাঁহ নাখায়। সেইকাৰণে এয়াই আজিৰ আয়োজন। আৰু ভিডিঅ'টো কেনে পালে জনাব। মোৰ প্ৰফাইলটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। খুব ভাগৰো লাগি আছে তথাপি। আৰু মাংসবোৰ যে এনেকৈ বেচনেৰে ধুই লওঁ, তেতিয়া গোন্ধ নাথাকে আৰু ভালে